এভৰিৱান কেনেকুৱা আছে সকলোৱে আশা কৰিছোঁ সকলোৱে ভালে আছে। তো আজি বনাম মই হাঁহৰ মাংস আৰু হাঁহৰ মাংস বনাবলৈ লৈছোঁ মই এটা কোমোৰা, পিঁয়াজ, নহৰু, আলু আৰু মাংস। তো এতিয়া গোটেইখিনি প্ৰথমতে মই কোমোৰাটো চাফা কৰি লৈ ডখৰ ডখৰকৈ মই কাটি লৈছোঁ আৰু তাৰপিছত মাংস, নহৰু আৰু শুকান জলকীয়া, তাৰপিছত পিঁয়াজ আৰু আলু। তো আলু নিদিয়াকৈতো মাংস হ'বই নোৱাৰে হয়নে। তো মই তেল দিলোঁ, তাৰপিছত দিছোঁ দুখন মই তেজপাত, তাৰপিছত পিঁয়াজ, এইখিনি দি ভাজিব লাগিব। আৰু মাংসত পিঁয়াজ যিমানেই বেছিকৈ দিয়ে সিমানেই ভাল হয় বুলি কয়, মই মানে ইমান বেছি নিদিওঁ। তো এতিয়া দিছোঁ নিমখ, তাৰপিছত হালধি, তাৰপিছত দিছোঁ ইয়াতে নহৰু আৰু শুকান জলকীয়া যে আছিলে সেইখিনি মই পিচি লৈ পেলাই ইয়াতে এতিয়া মই দি দিম। এতিয়া এইখিনি ভাজিব লাগিব। আৰু এতিয়া দিম মই মাংসখিনি। আৰু মাংসখিনি দিয়াৰ পিছতে মই মছলাখিনি ৰেডি কৰিলোঁ। ইয়াতে জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি আৰু মই গৰম মছলা গুড়ি তো গোটেইখিনি ৰেডি কৰি লৈ ইয়াতে মই এতিয়া মাংসত দি দিম। আৰু আমাৰ ঘৰত মিস্ত্ৰীৰ কাম চলি আছে, আমাৰ ৰঙৰ কাম চলি আছে তো তাৰপিছত আৰু মোৰ দেৱৰজনে ৰঙৰ কাম কৰে। তো দেৱৰজন আছে, আজি হ'ল সি আহা। তাৰপিছত আজি যিহেতু স্কুল বন্ধ তো ছোৱালীও বোলে ৰং কৰিব। তো এই ফুলবিলাকত তাই কৰিছে। প্ৰথমতে আমি তাইক হাক দিছিলোঁ নালাগে কৰিব, কিন্তু বহুত ধুনীয়াকৈ তাই কৰিছে পৰিপাটিকৈ, ক'তো বেলেগত লগা নাই। তো সেইটো কাৰণে তাই মই কৰি আছে। আৰু তাইক মই চাব কৈছোঁ মানে কেমেৰাৰ ফালে, তাই কোনো পধ্যে চোৱা নাই, তাই বহুত লাজকৰীয়া হয়। আৰু তাই কৰিলে ভিতৰৰখিনি, আৰু দেউতাকো আজি আছে ঘৰত, আমাৰ ছানডে বুলি। তো সেইটো কাৰণে দেউতাকো আছে কৰি, চব আমাৰ মানে উস্তাদ আৰু মানে গোটেইকেইটা ভাই মানে চ' এতিয়া মাংসখিনিলৈ মই আহিলোঁ আৰু মাংসখিনি ভাজিছোঁ। এতিয়া দিম মই জালুক দিম, কাৰণ জালুক নিদিয়াকৈতো মাংস হ'ব নোৱাৰে। জালুক যিটো ব্লেক পেপাৰ বুলি কওঁ আমি, তো জালুক দি দিম। আৰু আমাৰ ঘৰত মানে সকলোৱে মানে জ্বলা খাওঁ, তো মই জ্বলা হ'লে ভাল পাওঁ। তো চাওকচোন মাংসটো কি ধুনীয়া হৈ আহিছে, লাহে লাহে ৰংটো চেঞ্জ হৈছে। এতিয়া ইয়াতে মই আলুখিনি দি দিম, আৰু আলুখিনি দিয়ে মই পানী দি দিলোঁ, কাৰণ সিজিব লাগিব। চাওক লাহে লাহে মাংসৰ ৰংটো চেঞ্জ হৈ আহিছে। এতিয়া মই ঢাকন দিও সিজিব দিলোঁ। এতিয়া এই পানীটো যেতিয়া আমাৰ শুহি যাব তেতিয়া মই কোমোৰাখিনি দি পেলাই আকৌ অলপমান পানী দিম, কাৰণ হাঁহৰ মাংস সদায় মই পানী দি মই ভাজিব লাগে, তেতিয়া তাৰ তেলটো মানে নাইকিয়া নহয়। যদি আপুনি একদম শুকানকৈ ভাজি দিয়ে পানী নিদিয়াকৈ, তেতিয়া যিটো মানে হাঁহৰ মানে তেল থাকে, তেলটো মানে নোহোৱা হৈ যায়। চ' সেইটো কাৰণে এতিয়া মই কোমোৰা দিলোঁ, কোমোৰাটো দি পেলাই ইয়াতে মই আৰু অকণমান পানী দিলোঁ, পানী দি পেলাই ইয়াতে কেঁচা জলকীয়া দিছোঁ। কেঁচা জলকীয়া দিলে ধুনীয়া এটা ফ্লেভাৰ আহে। এতিয়া অলপমান লাৰি দি পেলাই খুবেই সোৱাদ হৈছিলে হাঁহৰ মাংসখন, খুবেই সোৱাদ হৈছিলে। এতিয়া আকৌ মই ঢাকন দি পেলাই সিজিব দিছোঁ, কাৰণ কোমোৰা সিজিব লাগিব। এতিয়া চাওক কি ধুনীয়া হৈছে। মই চাইছোঁ মানে চববিলাক বস্তু মই সিজিছেনে নাই। তো লগতে মই ৰান্ধি আছোঁ, লগতে মই গেছটো চাফা কৰি আছোঁ, কাৰণ আমাৰ সৰু ল'ৰা ছোৱালী যিটো আছে মোৰ ঘৰত, ইমানখিনি টাইম নাপাওঁ। তো মানে লগালগ কামবিলাক কৰি যাওঁ। তো মাংসখিনি হৈ গ'ল, তো চাওক কি ধুনীয়া হৈছে। তো ৰেডি হৈ গ'ল আমাৰ হাঁহৰ মাংস। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু আপোনালোকে বনাই খাব একদম সহজ পদ্ধতিত। তো ঠিক আছে, বাই বাই।